মহামাৰী কৰোনাৰ বাবে সমগ্ৰ ৰাজ্যজুৰি লকডাউন হৈ থকাৰ সময়তে শিৱসাগৰৰ যুৱকৰ এক ব্যতিক্ৰমী প্ৰচেষ্টা। ডাও খিট 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 ডাও ঘেন 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 ডাও খিট 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 ডাও ঘেন 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 ডাও। অসমবাসীৰ অতি মৰমৰ ৰঙালী বিহুৰ প্ৰাকখনত বিহু নৃত্য, ঢোলবাদন, পেঁপা বজোৱাৰ প্ৰশিক্ষণ দিয়া হয়। শিল্পীসকল বিহু নৃত্যৰ কৰ্মশালাত ব্যস্ত হ'বলগীয়া হয়। ঢুলীয়া ওজাসকল ঢোলবাদনৰ কৰ্মশালাত ব্যস্ত হৈ থাকে। ৰঙালী বিহুৰ আগমনৰ এই ক্ষণত উদীয়মান শিৱসাগৰৰ যুৱক ৰূপমে অসমবাসীলৈ আছাম নিউজ এনিটাইমৰ যোগেদি আগবঢ়াইছে ঢোলবাদনৰ প্ৰশিক্ষণ। নাজিৰাৰ পৰা ভাস্কৰ জ্যোতি মহন্ত, আছাম নিউজ এনিটাইম। নমস্কাৰ বন্ধুসকল, আজি মই এই লকডাউনৰ সময়ছোৱাত ঘৰতে আছোঁ আৰু ঘৰত থাকিয়ে মই এইবাৰ ঢোলৰ এনেকৈ মই কৰ্মশালা কৰি আছিলোঁ। বহুত এবাৰ কৰিব পৰা নাই, যদিও ক'ৰবাত নিমন্ত্ৰণ জনাইছিলে। তথাপিতো মই ঘৰতে বহি আমাৰ অসমবাসী ৰাইজসকললৈ মই কেইটামান ঢোলৰ আজি যি প্ৰাৰম্ভিক জ্ঞান তাৰ বিষয়ে মই অকণমান দিবলৈ চেষ্টা কৰিছোঁ। তাকে আপোনালোকে চাব। প্ৰথম অৱস্থাত হ'ল ঢোলৰ যিটো মই হুঁহতীয়া ঢুলীয়া হয়, যিটো ঢোলৰ বাওঁফালে যিটো এই অংশটো ডাঙৰ অংশটো, এই ডাঙৰ অংশটো এইখন তালি বুলি কয়। তালিৰ ওপৰত যিটো আছে সেইটো কাটনি বুলি কয়। কাটনিৰ ওপৰত যিটো আছে গাঁথনি বুলি কয়। আৰু কাটনিৰ ভিতৰত এটা সৰু সৰু ঢোলৰ বৰতীৰে কাটি মেলি এটা অংশ ভৰোৱা আছে, তাত এইটো কুমতি বুলি কয়। নিশ্চয় আপোনালোকে জানে ঢোলৰ বিষয়ে। আৰু ঢোলৰ এখন কাণ আৰু লগতে ঢোলৰ বৰতী এডাল থাকে। এডাল বৰতী যদি থাকে ঢোলটো তেতিয়া অলপ ভাল হয়, দেখি বজোৱাবলৈ ভাল হয় বা ঢোলৰ টিউনিং ধুনীয়া হয়। আৰু লগতে ঢোলৰ যিটো সোঁ অংশ, যিটো আমি লাঠিৰে বজাওঁ, সেইটো হ'ল কোবনি বুলি কয়। তাক কোবনি এইটো। আৰু লগতে এইবিলাক যি দেখিছে, এইবিলাক আপোনালোকে আপোনাৰ যি বাঁহৰ যিবিলাক দেখিছে, এইবিলাক হ'ল আপোনালোকৰ বিজুলী বাঁহৰ পৰা তৈয়াৰ কৰা হয়। এইবিলাক হ'ল ফৰিং। এই ফৰিংবোৰ থাকিলে ঢোলৰ যিটো টিউনিং কোবনিখনৰ, সেই টিউনিংটো ধুনীয়া হৈ থাকে। আৰু লগতে আপোনালোকক আজি মই ঢোলৰ অকণমান প্ৰাৰম্ভিক জ্ঞান দিবলৈ চেষ্টা কৰিছোঁ। মই বৰ্তমান লিখি থৈছোঁ কিছুমান। ঢোলটো প্ৰথমতে বজাবলৈ যোৱাৰ আগতে আমি ইয়াৰ যিটো আপোনালোকক এতিয়া দেখুৱালোঁ যে ঢোলৰ এইটো অংশ কোবনি বা যি আছে কাটনি, কুমতি, গাঁথনি, বৰতী, বিজুলী বাঁহৰ পৰা যি ফৰিং, কোবনি, এইবিলাক অংশ আপোনালোকে ঢোলত প্ৰথমতে দেখাই ল'ব। এটা ছবি আঁকি ল'ব। ছবি আঁকি পিনি আপোনালোকে ইয়াৰ অংশবিলাক ভালকৈ চাব প্ৰথম অৱস্থাত। তাৰপিছতে আহিব তালি বা কোবনিত। তালিত কি বাজিব শব্দকেইটা আপোনালোকে নাজানিব পাৰে বা জানিব পাৰে। তথাপিতো মই প্ৰথম অৱস্থাত এইখিনি যি প্ৰাৰম্ভিক জ্ঞান ঢোলৰ, সেইখিনি মই দেখাব চেষ্টা কৰিছোঁ। তালিত বজিব 5টা শব্দ মুঠতে প্ৰথম অৱস্থাত। ধুম বজিব, ডাও, তাক, টিট আৰু টৌ, 5টা শব্দ। এই টিটটো 3টা আঙুলিয়ে বজাব লাগিব আৰু টৌটো 1টা আঙুলিয়ে বজাব লাগিব। কোবনিত বজিব 3টা শব্দ, ঘেন, খিট আৰু গীপ। এইকেইটা তালিত বজিব আৰু এটা কোবনিত বজিব। আপোনালোকে নিশ্চয় গম পাইছে তালি কোনখন কয়, এইখন। তালিত এতিয়া মই যি ক'লোঁ ধুম, ডাও, তাক, টিটটো, এইকেইটা কেনেকৈ বজিব মই দেখাই দিছোঁ। ধুমটো বজিব আপোনাৰ ঢোলৰ যি মধ্যাংশ, তাত এনেকৈ ঢোলৰ চাই আপোনালোকে নিজে দেখিছে, আপোনালোক দেখাব চেষ্টা কৰিছোঁ। ঢোলৰ এইটো ইয়াত ধুম বজিব, ইয়াত এনেকৈ চাব, মই দেখাইছোঁ। দেখিছে ধুম বজিছে এনেকৈ। ঢোলৰ এইটো বস্তু হাতখন পূৰা ষ্ট্ৰেইট কৰি এইটো বস্তু ইমানত ধুম বজে। আৰু ডাওটো বজিব আপোনাৰ ঢোলৰ ইমানটো অংশত ডাও বুলি বজিবলৈ ঢোলটো বজাই মেলি হাতখন দাঙি দিব লাগিব। চাওক আপোনালোকে ডাও, দেখিছে ডাও বজিব। আৰু তাকটো বজিব যেতিয়া আপুনি বজাব, তাকটো বজোৱাৰ সময়ত ঢোলৰ যিটো মই এতিয়া ডাও বুলি দাঙি দিছোঁ, তাকটো হ'লে অলপ হেঁচি ধৰিব, মানে চেপি ধৰিব। চাওক তাকটো কেনেকৈ বজিব, দেখিছে এইটো তাক এনেকৈ বজিব। আৰু তাৰপিছত টিটটো বুলি দুটা ৱৰ্ড আছে। ভাবিব টিটটোনো কেনেকুৱা বস্তু। টিট হ'লে 3টা আঙুলিয়ে বজাব লাগিব, টৌ বুলি ক'লে 1টা বজাব লাগিব। টিট হ'ল